Honorable Chief Minister, sir, to kindly felicitate her with a gamusa and bouquet. Now, Honorable Chief Minister, sir, will hand over the official appointment letter to Ms. Lavlina Borgohain as Deputy Superintendent of Police in Assam Police. May I please request DGP sir to join our Honorable Chief Minister, sir, for the pipping ceremony. I would now request Srimati Lavlina Borgohain to say a few words. Namaskar. Azir Manoniya Sabhapati Manoniya Mukhyamantri Dangoria aru azir এই অনুষ্ঠানত উপস্থিত সকলো মন্ত্ৰীবৰ্গ আমাৰ চিফ সেক্ৰেটাৰী স্যাৰ ডিজিপি স্যাৰ আৰু অসম আৰক্ষীৰ সকলো বিষয়ববীয়াসকল আৰু আজিৰ ইয়াৰ অনুষ্ঠানত উপস্থিত সকলো অতিথিবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বাবে আজিৰ দিনটো বহুত স্মৰণীয় দিন হৈ ৰ'ব যিহেতু আজি অসম আৰক্ষীত মই জইনিং আজি মোৰ জইনিং তাৰ বাবে মই বহুতেই বেছি সুখী আৰু আজি প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক মোক আজি এই সন্মানেৰে সন্মানিত কৰাৰ বাবে অনাগত সময়ত মই আমাৰ অসমৰ কাৰণে আমাৰ অসমৰ খেলৰ কাৰণে আৰু বেছি ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম মই নিজৰ যোনটো মোৰ লক্ষ্য হয় সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমাৰ অসমৰ নাম উজ্বলাবৰ কাৰণে চেষ্টা কৰিম আৰু অসম আৰক্ষীৰো আমাৰ পুলিচৰো বহুত প্লেয়াৰ আছে তেওঁলোককো লগতে লৈ আমি আমাৰ অসমৰ যাতে আৰু স্পৰ্টছত আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম মোক যাতে সকলোৱে আশীৰ্বাদ কৰিব অনাগত সময়ত মই আৰু ভাল কৰি আমাৰ অসমৰ নাম যাতে উজ্বলাব পাৰোঁ ধন্যবাদ Thank you. Now our Honorable Chief Minister, sir, will address Honorable Chief Minister, sir, to kindly felicitate her with a gamusa and bouquet. Now, Honorable Chief Minister, sir, will hand over the official appointment letter to Ms. Lavlina Borgohain as Deputy Superintendent of Police in Assam Police. May I please request DGP sir to join our Honorable Chief Minister, sir, for the pipping ceremony.
I would now request Srimati Lavlina Borgohain to say a few words. নমস্কাৰ আজিৰ মাননীয় সভাপতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আজিৰ এই অনুষ্ঠানত উপস্থিত সকলো মন্ত্ৰীবৰ্গ আমাৰ চিফ ছেক্ৰেটাৰী ছাৰ ডিজিপি ছাৰ আৰু অসম আৰক্ষীৰ সকলো বিষয়ববীয়াসকল আৰু আজিৰ ইয়াৰ অনুষ্ঠানত উপস্থিত সকলো অতিথিবৃন্দক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ বাবে আজিৰ দিনটো বহুত স্মৰণীয় দিন হৈ ৰ'ব যিহেতু আজিৰ অসম আৰক্ষীত মই আজি মোৰ জইনিং তাৰ বাবে মই বহুতেই বেছি সুখী আৰু আজি প্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অসম চৰকাৰক মোক আজি এই সন্মানেৰে সন্মানিত কৰাৰ বাবে অনাগত সময়ত মই আমাৰ অসমৰ কাৰণে আমাৰ অসমৰ খেলৰ কাৰণে আৰু বেছি ভাল কৰিবৰ কাৰণে চেষ্টা কৰিম মই নিজৰ যোনটো মোৰ লক্ষ্য হয় সেই লক্ষ্যত উপনীত হ'বৰ কাৰণে আমাৰ অসমৰ নাম উজ্বলাবৰ কাৰণে চেষ্টা কৰিম আৰু অসম আৰক্ষীৰো আমাৰ পুলিচৰো বহুত প্লেয়াৰ আছে তেওঁলোককো লগতে লৈ আমি আমাৰ অসমৰ যাতে আৰু স্পৰ্টছক আগবঢ়াবৰ কাৰণে চেষ্টা কৰিম মোক যাতে সকলোৱে আশীৰ্বাদ কৰিব অনাগত সময়ত মই আৰু ভাল কৰি আমাৰ অসমৰ নাম যাতে উজ্বলাব পাৰোঁ ধন্যবাদ Thank you. Now our Honorable Chief Minister, sir, will address